স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰি-ইনফো ইউনিক ব্লগাৰলৈ। আৰু এতিয়া আছোঁ শৰাইঘাট দলঙৰ ওপৰত। আজি বহুদিনৰ মূৰত মোৰ এজন পুৰণা বন্ধুৰ সৈতে গুৱাহাটীলৈ বুলি সন্ধিয়া সময়ত অকণমান ফুৰিবলৈ বুলি ওলালোঁ। আচলতে গুৱাহাটী প্ৰায় দিনত আহি থকাই হয়, কিন্তু দিনত জানেই গুৱাহাটী গেলা গৰমত মানে ক'তো এনেকৈ ফুৰিবলৈ মন নাযায়। সেইকাৰণে যিহেতু মোৰ বন্ধুজনেও ক'লে সি আচলতে বহুত দূৰৰ পৰা আহিছে, আকৌ ঘৰলৈ ঘূৰি যাব। এতিয়া অকণমান আহিছোঁ দীঘলী পুখুৰীৰ পাৰত, চাই থাকিব আপোনালোকে ভিডিঅ'টি। হয়তো আপোনালোকে জানেই দীঘলী পুখুৰীৰ ইতিবৃত্তৰ বিষয়ে, কোন ৰজাই সাজিছিল, কিয় খান্দিবলগীয়া হৈছিল, এই গোটেইখিনি হয়তো আপোনালোকে জানেই। তথাপিতো মই আৰু নতুনকৈ ক'বলগীয়া প্ৰয়োজন নাই বুলি ভাবিছোঁ। কিন্তু সেইবুলি আপোনালোকে নাভাবিব যে কি এই ভিডিঅ'টিৰ পৰানো কিনো শিকিবলগীয়া থাকিল বুলি নাভাবিব, কাৰণ মই যিহেতু বহুত দিনৰ মূৰত আহিতো থাকোঁ, কিন্তু তেনেকৈ ভিডিঅ' কৰা নহয়। সেয়েহে ভাবিলোঁ এটি ভিডিঅ' কৰি লওঁ সৰুকৈ। এয়া চাওক, ইয়াৰ চাৰিওকাষৰ পৰিৱেশটো ইমান সুন্দৰ লাগে, ইমান ভাল লাগে আহি পেলাই ইয়াতে। আপোনালোকেও আহিব গাইজ, সন্ধিয়া সময়ত ল'ৰা ছোৱালীক লৈ আহিব পাৰে। এইখিনি হৈছে সন্মুখ ভাগ, ফটো উঠি আছে। এইখিনি জেগাত ফটো তুলিবলৈ মজা। আইচক্ৰীম খালোঁ, কি খাম বুলি তাকে চিন্তা কৰি আছোঁ। আইচক্ৰীমটো বাৰু খালোঁ, আৰু কিবা কিবি আছে, কি খাম চাই লওঁ। সৰু ল'ৰা ছোৱালীয়ে খেলা পুতলা বহুত বস্তু আছে ইয়াত। আৰু এনেকৈয়ে অকণমান সময় থাকি এতিয়া ঘৰলৈ বুলি যাবলৈ ওলালোঁ। আপোনালোকে যদি ভিডিঅ'টি চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ